MS ধোনীয়ে কয় যে যদি ঈশান কিষাণে ভাৰতৰ হৈ খেলিব নোৱাৰে 23 বছৰীয়া যুৱকজনক MS ধোনীয়ে প্ৰশংসাৰ কথা মনত পেলাইছে প্ৰশিক্ষণে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকৰ ওচৰত এটাই অনুৰোধ, MS ধোনীক যদি মহান খেলুৱৈ ভাবে তেনেহ'লে ভিডিঅ'টোত লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক। আহক ভিডিঅ'খন আৰম্ভ কৰোঁ। ঈশান কিষাণৰ শেষৰ প্ৰশিক্ষক উত্তম মজুমদাৰে উইকেটকিপাৰ বেটছমেন প্ৰশংসা কৰি ভাৰতত অভিষেক ঘটোৱাৰ পূৰ্বে MS ধোনীয়ে কি ক'ব সেই কথা প্ৰকাশ কৰে। শনিবাৰে চট্টগ্ৰামৰ জাহুৰ আহমেদ চৌধুৰী ষ্টেডিয়ামত অনুষ্ঠিত 3খন মেচৰ শৃংখলাত ভাৰতে সন্মানিতমূলক জয় লাভ কৰাৰ সময়তে তৃতীয়খন এদিনীয়া ঈশান কিষাণে উজ্জ্বল ফৰ্মত আহিছিল। 131টা বলত 210 ৰান সংগ্ৰহ কৰি ভাৰতে 50 অভাৰত 8 উইকেটত 409 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। 410 ৰানৰ লক্ষ্য খেদি বাংলাদেশ 34 অভাৰত 182 ৰানত বল আউট হয়, কিয়নো আলহী দলটোৱে 227 ৰানত জয় লাভ কৰে। বিহাৰ দলে নকৰ সময়ত ঈশান কিষাণে 24টা 4 আৰু 10টা 6 লাভ কৰে। ইফালে প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়েও 91টা বলত 113 ৰান সংগ্ৰহ কৰে, য'ত 11টা 4 আৰু 2টা 6। 24 বছৰীয়া ৰোনাল্ডোৰ প্ৰশিক্ষণ উত্তম মজুমদাৰ উইকেটকিপাৰ বেটছমেন প্ৰশিক্ষণৰ বিষয়ে এক আভাস দিয়ে। লগতে ভাৰতত অভিষেক ঘটোৱাৰ পূৰ্বে MS ধোনীয়ে কিষাণ ক'ব বুলি প্ৰকাশ কৰে।